Hello everyone, welcome back to my YouTube channel. Namaskar, মই শিখা বেজবৰুৱা। আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ এটা একদম ধুনীয়া ৰেচিপিৰ ভিডিঅ'। মানে মই এই বস্তুটো খাই বহুত ভাল পাওঁ আৰু আপোনালোকেতো গম পাইছেই থাম্বনেইলটো দেখি সেই বস্তুটো কি হ'ব আৰু কোনে কোনে খাই ভাল পায় বাৰু। মইতো বহুত বেছি ভাল পাওঁ আৰু বহুত বেছি টেষ্টিও লাগে ন খাবলৈ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এয়া আধা কেজি পৰ্ক লোৱা হৈছে আৰু এইখিনি ভালকৈ এটা চচপেনত সিজাই ল'ব লাগিব ফাৰ্ষ্টতে। এতিয়া ইয়াত 2 চামুচ নিমখ দি ভালকৈ সিজিব দিব লাগিব। এতিয়া ফাৰ্ষ্টতে বনাবলৈ লৈছোঁ পৰ্ক ড্ৰাই ফ্ৰাই। চ' তাৰ কাৰণে গ্ৰিলিং পেন এখন গৰম কৰি লৈছোঁ আৰু মিঠাতেল দিছোঁ। আপোনালোকে যিকোনো ননষ্টিক পেনতো বনাব পাৰে, একো প্ৰব্লেম নহয়। এতিয়া এপিচ এপিচকৈ বইল কৰা পৰ্কখিনি দি দিছোঁ। এইখিনি ফ্ৰাই কৰোঁতে অলপমান সাৱধান হ'ব লাগে কাৰণ ইয়াতে বহুত তেল থাকে। চ' এইখিনি ফুটি অহাৰ চান্স থাকে। একচুৱেলি ফুটেই সঁচাকৈ, সেইকাৰণে অলপমান নিজে সাৱধানে বনাব লাগে বস্তুটো। এতিয়া এপিচ এপিচকৈ উলটিয়াই দিছোঁ। বেছি টাইম ৰাখিব নালাগে, নহ'লে জ্বলি যাব পাৰে কাৰণ এইখিনি অলৰেডি বইল কৰা হয়। সেইকাৰণে অলপ সময়ৰ মূৰে মূৰে উলটিয়াই থাকিব লাগে। আৰু এতিয়া অলপমান চয়া চচ দিছোঁ ইয়াতে, তেতিয়া অলপমান ডাৰ্ক কালাৰ এটা হয়, দেখি ভাল লাগে। এতিয়া ইয়াত অকণমান ৰেড চিলি পাউডাৰ ছটিয়াই দিব, তেতিয়া খাই ভাল লাগে, অলপমান জ্বলা জ্বলা লাগে। আৰু বেলেগ একো দিব নালাগে, একদম চিম্পল ৰেচিপি আৰু এইটো বনাই হৈ গৈছে। এতিয়া গাহৰিখিনি পুৰিবৰ কাৰণে পাপাই অলপমান চৌকাটো জ্বলাই দিছে। এইখিনি মই কৰিব নোৱাৰোঁ, এইখিনি পাপায়ে কৰিব। চকু পানী ওলাই অৱস্থা নাইকিয়া হৈ গৈছে ধোঁৱাত। এতিয়া ৰাতি হ'ল, চ' বাহিৰত ঠাণ্ডা লাগে, সেইকাৰণে চৌকাটো আমি ষ্ট'ৰ ৰুমতে আনি ল'লোঁ। আৰু ইয়াতে এতিয়া ধুনীয়াকৈ গাহৰি পুৰিব, স্ম'ক পৰ্ক। আপোনালোকে চাই থাকক। এতিয়া এপিচ এপিচকৈ পৰ্কখিনি ইয়াত দিব পুৰিবলৈ। আৰু বাঁহৰ ষ্টিক হ'লে বেছি ভাল হয়, তাত সুমুৱাই পেলাই এনেকৈ পুৰিবলৈ। বাট এতিয়ানো ক'ত বাঁহ পাম, চ' ইয়াতে পুৰা হৈছে। ইয়াত গোটেই কেইপিচ এবাৰতে আটা নাই, চ' দুবাৰ দিবলগীয়া হ'ব। সেইকাৰণে এইখিনি ফাৰ্ষ্টতে পুৰি ল'ব। পোৰা মাংসৰ পৰা এটা খুব ধুনীয়া স্মেল ওলায়। আপোনালোকে যোনে যোনে খাই ভাল পায় তেওঁলোকে হয়তো জানেই। চ' এতিয়া মাংসখিনিৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু ভালকৈ পোৰা গৈছে। এয়া মাংসখিনি পোৰা হৈ গ'ল আৰু এতিয়া এখন ডিছত উলিয়াই লৈছোঁ। এতিয়া লাগিব পিঁয়াজ, আদা, জলকীয়া আৰু ধনিয়া। আমি জ্বলা বেছি খাওঁ, সেইকাৰণে ভোট জলকীয়াও লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি কুটি লৈছোঁ। ইয়াত ধনিয়া, পিঁয়াজ, জলকীয়া, ভোট জলকীয়া, আদা ধুনীয়াকৈ কুটি লৈছোঁ সৰু সৰুকৈ। এতিয়া মাংসখিনি একদম সৰু সৰুকৈ কাটি লোৱা হৈছে, তেতিয়া খাই ভাল লাগে। এয়া একদম সৰু সৰুকৈ কাটি লোৱা হৈছে। আৰু এতিয়া ইয়াত দিব আদা, এতিয়া দিছে জলকীয়া, এতিয়া পিঁয়াজ দিছে, এতিয়া একদম মেইন বস্তু ধনিয়া। এইটো নহ'লে একদম বেয়া লাগিব, চ' ধনিয়াটো মেইন, এইটো লাগিবই। আৰু এতিয়া ভোট জলকীয়া কেইপিচো দি দিছে, বহুত জ্বলা, আমি জ্বলা খাওঁ চ' আৰু এতিয়া নিমখ দিছে, সোৱাদ অনুসৰি দিছে, আপোনালোকেও সোৱাদ অনুসৰি দিব। আৰু এতিয়া অলপমান কেঁচা মিঠাতেল দিছে, তেতিয়া টেষ্টটো বেছি ভাল হয় খাবলৈ। আৰু এতিয়া গোটেইখিনি ভালকৈ সানি ল'ব লাগিব। এয়া আমাৰ ৰেডি হৈ গ'ল স্ম'ক পৰ্ক। আৰু এতিয়া মই অলপমান লওঁ খাবলৈ। এতিয়া লৈ লওঁ অলপমান পৰ্ক ড্ৰাই ফ্ৰাই। এয়া লৈ লৈছোঁ। আৰু আজি আমি ৰুটি খাম, ৰুটিৰ লগত খাই মই বেছি ভাল পাওঁ।
লগতে লৈছোঁ বাঁহৰ গাজৰ আচাৰ আৰু পিঁয়াজ। টাডা! আই পিছলিয়ে গৈছে। এইটো হৈছে পৰ্ক ড্ৰাই ফ্ৰাই। খাই চাওঁ কেনেকুৱা হৈছে। ভালেই লাগিছে খাই। ভাল হয়। এইটো মোৰ ৰেচিপি, বেয়া লগা নাই খাই। অলপমান খাম। এইটো স্ম'ক পৰ্ক। কি ক'ম আৰু বহুত বেছি ধুনীয়া হৈছে। চ' এতিয়া মই খাই লওঁ। আমাৰ ঘৰত চবেই নাখায় পৰ্ক। মই পাপাই খাওঁ আৰু মায়ে নাখায়। মায়ে ভিতৰৰ ৰুমত মাছ খাই আছে, মাছ দি খাইছে, ভাত খাইছে আৰু আমি ৰুটি দি খাই আছোঁ। চ' এতিয়া মই খাই কৰি লওঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।